হয় নমস্কাৰ আমাৰ ফৰেষ্ট মিনিষ্টাৰ নিৰ্দেশ মৰ্মে আমি দিনে ৰাতি অভিযান চলাই আছোঁ ঠিক যোৱাকালিও আমি সন্ধিয়াত এটা চ'ৰ্চৰ ভিত্তিত আমি ইনভেষ্টিগেশ্যন এটা কৰিছিলোঁ যাই মানে লুকাই থোৱা তেনেকুৱা হালকাত আমি জব্দ কৰিব সক্ষম হ'লোঁ। ক'ৰ পৰা জব্দ কৰিছে? এইটো আমি কুচিগাঁও বজাৰত এজন মানুহৰ ঘৰত মানে তেনেকুৱা লুকাই থোৱা অৱস্থাত আছিলে। আমি চাৰ্চ কৰোঁতে আমি জব্দ কৰিব সক্ষম হ'লোঁ। কিমান আছিল কাঠ তাত? তাতে 31 পিচ বাটাম আছিলে। কি কাঠ ছাৰ? হালকাঠৰ বাটাম আছিলে। এইটো গোটেই জব্দ কৰোঁতে আমি আমাৰ ছান ফাউণ্ডেশ্যনৰ চেফ কাষ্টডিত ৰাখি থলোঁ। আপোনাৰ ইয়াত কিমান মহল বা কিবা মিল ঠিলবিলাক এইবোৰৰ কি ক'ব? এইবোৰ আছে? হয়, আমাৰ ছান ফাউণ্ডেশ্যনৰ অধীনত আমাৰ তেনেকুৱা মহল বা টিম্বাৰ শ্ব'মিল বা টিম্বাৰ শ্বপ তেনেকুৱা আমাৰ ছান ফাউণ্ডেশ্যনৰ অধীনত নাই। হ'লেও আমি অনাৰেবল মিনিষ্টাৰৰ নিৰ্দেশমৰে আমি দিনে ৰাতি আমি অভিযান চলাই আছোঁ আৰু যিমান মানে গোপনে লুকাই থোৱা তেনেকুৱা কাঠ বা বালু মহল আমি যদি পাওঁ আমি এইটো আমি জব্দ কৰিম। আমি অভিযানটো চলাই ৰাখিম যদিও আমাৰ মহল বা কাঠমিল আমাৰ ৰেঞ্জৰ আণ্ডাৰত নাই। ৰায়মনা আজিৰ দিনত কেনেকৈ উন্নত হৈছে? হয়, ৰায়মনা আমাৰ নেশ্যনেল পাৰ্ক 5 বছৰ হৈছে আজিৰ ডেটত। 5 বছৰত যিমান মানে ডেভেলপমেণ্ট হ'ব লাগিছিলে আমি ক'ব পাৰোঁ যে আপ টু ডেট ডেভেলপমেণ্টটো আমি হৈছে বুলি আমি ক'ব পাৰোঁ। জীৱ জন্তুৰ সংখ্যা বাঢ়িছে? জীৱ জন্তুৰ সংখ্যা বহুত বাঢ়িছে। আমাৰ ৰিচেণ্টলি টাইগাৰৰ সংখ্যা হ'ল আমাৰ 6টা টাইগাৰ হৈছে, ৰয়েল বেংগল টাইগাৰ। যেতিয়া আমি টাইগাৰৰ সংখ্যাটো যদি বাঢ়াটো দেখিবলৈ পাওঁ তেতিয়াই মানে আমি গম পাওঁ যে মানে আমাৰ জংঘলখন বা ফৰেষ্টখন মানে উন্নতম হৈছে বা ডেভেলপ হৈছে বুলি ক'ব পাৰোঁ। কিয়নো টাইগাৰে হ'ল আমাৰ আমব্ৰেলা স্পেচিছ। টাইগাৰ বাঢ়িছে মানে বাকী জীৱ জন্তু গছ গছনি চব মানে ভাল হৈছে বুলি আমি ক'ব পাৰোঁ।